Hello everyone, welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰ বাৰু ভালে। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সহজতে বনাব পৰা এটি ৰেচিপি ভিডিঅ'। হেয়া হৈছে ৰঙালাও বৰা বা পকৰি। ৰেচিপিটো বনাবলৈ আমাক লাগিব ৰঙালাও ফুল। এয়া মই ঘৰৰে ৰঙালাওৰ ফুল লৈ লৈছোঁ আৰু আপোনালোকে বজাৰতো কিনিবলৈ পাব। এনেকুৱা ফল নলগা ৰঙালাওৰ ফুল লৈ ল'ব আৰু এইবোৰ যিবোৰ সেউজীয়া ঠাৰি আছে এইবোৰ আঁতৰাই ল'ব। গোটেইডাল ঠাৰি আঁতৰাই নল'ব, সৰু সৰুখিনি এনেকৈ মই যিদৰে আঁতৰাইছোঁ তেনেকৈ আঁতৰাই ল'ব আৰু ঠাৰিকেইডাল মই অলপ চুটি কৰি দিছোঁ যাতে ফ্ৰাই কৰোঁতে অসুবিধা নহয়। মই প্ৰায় 7পাহমান ফুল লৈছোঁ আৰু এতিয়া আমি এটা লৈ ল'লোঁ বউলত এতিয়া 3 চামুচ এনেকৈ বেচন দি দিব ডাঙৰ চামুচেৰে আৰু এইটো পেষ্ট হৈছে চাউলৰ গুড়ি, ধনিয়া পাত আৰু জলকীয়া পেষ্ট বনাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে কৰ্ণফ্লৰো দিব পাৰে, যিহেতু মোৰ ওচৰত কৰ্ণফ্লৰ নাই মই এই চাউলৰ গুড়িয়ে দিলোঁ। এতিয়া দি দিছোঁ ৰেড চিলি পাউডাৰ, নিমখ সোৱাদ অনুসৰি, হালধি, অলপ জিৰাৰ গুড়ি। সকলোবোৰ ইনগ্ৰিডিয়েণ্টছ ভালদৰে আপোনালোকে মিক্স কৰি ল'ব। এতিয়া মই অলপ পানী দি দিছোঁ। পানীখিনি একেবাৰে ঢালি নিদিব, অলপ অলপকৈ মিলাই পানী দি যাব যাতে মিশ্ৰণটো একেবাৰে পাতল হৈ নাযায়। এনেদৰে আপোনালোকে পেষ্ট বনাই ল'ব। কনচিষ্টেঞ্চিটো মই যিদৰে ৰাখিছোঁ তেনেকৈ ৰাখিব। বেছি পাতল নকৰিব, বেছি ডাঠো নকৰিব। বেছি পাতল কৰিলে ফুলপাহৰ পৰা বেচনখিনি আঁতৰি যোৱাৰ চান্স থাকে। এতিয়া মই গেছটো অন কৰি ল'লোঁ আৰু ইয়াতে কেৰাহীখন পাতি দিলোঁ। এতিয়া মই যিদৰে ফুলপাহত বেচনখিনি লগাইছোঁ তেনেকৈ আপোনালোকে লেটিয়াই ভালদৰে লগাই ল'ব আৰু চামুচ ইউজ নকৰিব, আপোনালোকে হাতেৰে কৰিব যাতে বেচনখিনি ভালকৈ ফুলৰ ভিতৰলৈ সোমাই যায়। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই ফুলপাহ এনেকৈ দি দিম তেলত। এতিয়া ইফাল সিফাল কৰি দিব আৰু হাই ফ্লেমত নিদিব, একেবাৰে ল' ফ্লেমত বনাব, নহ'লে হাই ফ্লেমত দিলে ফুলপাহ একেবাৰে পুৰি যাব আৰু ভিতৰখন নিসিজিব। মই নেক্সট এটা ফুল আকৌ এনেকৈ কৰি দেখাই দিছোঁ আপোনালোকক। এনেদৰে ভালকৈ বেচনখিনি ভিতৰত এনেকৈ সোমাই দিব, ভালকৈ লগাই ল'ব, লগাই আকৌ পুনৰবাৰ এনেকৈ ফ্ৰাই কৰিব। এটা চাইড সিজি যোৱাৰ পিছত আপোনালোকে আকৌ ইটো চাইড উলটিয়াই দিব। এনেদৰে ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজিব। আপোনালোকে দেখিব পাৰিছে বৰটো সুন্দৰকৈ ফুলি উঠিছে আৰু ৰঙাও হৈ গৈছে। এতিয়া মই তেলখিনি নিকৰা হ'লে ছাইডত বৰটো ৰাখি দিম। পুনৰবাৰ মই আকৌ এটা বৰ এনেকৈ আপোনালোকক কৰি দেখাইছোঁ। এনেকৈ আপোনালোকে ৰিপিট কৰি গৈ থাকিব। মোৰ আটাইকেইটা বৰ বনাই হৈ গৈছে। এতিয়া মই আটাইকেইটা বৰ সুন্দৰকৈ এখন প্লেটত সজাই লৈছোঁ আৰু এইটো বৰ আপোনালোকে এনেও খাব পাৰে, চাহৰ লগতো খাব পাৰে, গৰম গৰম ভাতৰ লগতো খাব পাৰে, যেনেকৈ মন তেনেকৈ খাব পাৰে আৰু বহুতে চাগে জানেই বনাবলৈ। আৰু যিসকলে নাজানে মোৰ ভিডিঅ'টো চাই এনেদৰে ট্ৰাই কৰি চাব আৰু খাই কেনে পালে জনাব কমেণ্টত। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ' সৈতে। আজিলৈ আহোঁ, বাই বাই।